Hello dear aspirant, welcome back to Learn Shohi. In this video, you are going to learn most important multiple choice question on awards and honors. And এই কোয়েশ্চনবোৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুত দৰকাৰী হয়। সো আপোনালোকে যদি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলি আছে তেন্তে এই ভিডিওটি শেষলৈকে ভালদৰে চাব, ঠিক আছে? So let's get started. The first question you can see, in which year was the Bharat Ratna Award instituted? ভারত রত্ন বঁটা কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি 1954। 1954 চনৰ 2 জানুৱাৰীত ভাৰত ৰত্ন বঁটা প্ৰৱৰ্তন কৰা হৈছিল। প্ৰথমবাৰৰ বাবে এই বঁটা চি ৰাজাগোপালাচাৰী, এছ ৰাধাকৃষ্ণন আৰু চি ভি ৰমনক দিয়া হৈছিল। মনত ৰাখিব আপোনালোকে ভালদৰে, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ এ নোবেল প্ৰাইজ? নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে নিশ্চয় জানে। ইয়াৰ কাৰেক্ট অপশ্যনটো হয় অপশ্যন বি, ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত সাহিত্যৰ বাবে নোবেল বঁটা লাভ কৰিছিল। তেওঁৰ কাব্য গ্ৰন্থ গীতাঞ্জলিৰ বাবে এই সন্মান পাইছিল, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, দ্য ৰমন মেগছেছে এৱাৰ্ড ইজ অফেন ৰিফাৰ্ড টু এজ দ্য নোবেল প্ৰাইজ অফ হুইচ কণ্টিনেণ্ট? ৰমন মেগছেছে বঁটাক প্ৰায় কোনখন মহাদেশৰ নোবেল বঁটা বুলি কোৱা হয়? দ্য ৰাইট অপশ্যন ইজ অপশ্যন বি, এছিয়া। ৰমন মেগছেছে বঁটাক এছিয়াৰ নোবেল বুলি জনা যায়। এই ফিলিপাইনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰমন মেগছেছৰ নামত দিয়া হয়, ঠিক আছে? নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটাৰ প্ৰথম গ্ৰহণকাৰী কোন আছিল? ৰাইট অপশ্যন ইজ অপশ্যন এ, জি শংকৰ কুৰুপ। জি শংকৰ কুৰুপে 1965 চনত প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। আৰু তেওঁ আছিল এজন মালয়ালম কবি, ঠিক আছে? নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু বি এৱাৰ্ডেড দ্য ভাৰত ৰত্ন? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীয়ে 1971 চনত ভাৰত ৰত্ন লাভ কৰিছিল। মাদাৰ টেৰেছাই 1980 চনত এই বঁটা লাভ কৰিছিল, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া লেখক কোন আছিল? দ্য ৰাইট অপশ্যন ইজ অপশ্যন বি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত জ্ঞানপীঠ লাভ কৰিছিল। তেওঁৰ বিখ্যাত উপন্যাস মৃত্যুঞ্জয়ৰ বাবে এই বঁটা পাইছিল। তাৰ পিছৰ কুৱেশ্যন, দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড ইজ ইণ্ডিয়াছ হাইয়েষ্ট এৱাৰ্ড ইন হুইচ ফিল্ড? দাদা চাহেব ফাল্কে বঁটা ভাৰতৰ কোনটো ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান হয়? ৰাইট অপশ্যন ইজ অপশ্যন বি, চিনেমা, অৰ্থাৎ চলচ্চিত্ৰ। এই বঁটা চলচ্চিত্ৰ জগতত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে দিয়া হয়। প্ৰথম এই বঁটা পাইছিল দেৱিকা ৰাণীয়ে 1969 চনত পাইছিল, ঠিক আছে? মনত ৰাখিব ভালদৰে। তাৰ পিছৰ কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট মিলিটাৰী ডেকৰেশ্যন ইন ইণ্ডিয়া ফৰ গেলেণ্টাৰী? বীৰত্বৰ বাবে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান কোনটো? দ্য ৰাইট অপশ্যন ইজ অপশ্যন চি, পৰমবীৰ চক্ৰ। পৰমবীৰ চক্ৰ যুদ্ধৰ সময়ত দেখুওৱা সৰ্বোচ্চ বীৰত্বৰ বাবে দিয়া হয়। প্ৰথম প্ৰাপক আছিল মেজৰ সোমনাথ শৰ্মা, ঠিক আছে? নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অস্কাৰ এৱাৰ্ড? অস্কাৰ বঁটা জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, ভানু আথাইয়া। ভানু আথাইয়াই 1983 চনত শ্ৰেষ্ঠ সাজ সজ্জাৰ বাবে অস্কাৰ পাইছিল। তেওঁ গান্ধী ছবিখনৰ বাবে এই সন্মান লাভ কৰিছিল, ঠিক আছে? মাদাৰ টেৰেছা ৱাজ এৱাৰ্ডেড দ্য নোবেল পিছ প্ৰাইজ ইন হুইচ ইয়াৰ? মাদাৰ টেৰেছাক কোন চনত নোবেল শান্তি বঁটা প্ৰদান কৰা হৈছিল? দ্য ৰাইট অপশ্যন ইজ অপশ্যন বি, 1979। 1979 চনত তেওঁ নোবেল শান্তি বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ বছৰ অৰ্থাৎ 1980 তেওঁক ভাৰত ৰত্ন দিয়া হৈছিল। এই পইণ্ট দুটা ভালদৰে মনত ৰাখিব, ঠিক আছে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তাৰ পিছৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান চিটিজেন টু উইন
দ্য বুকাৰ প্ৰাইজ বুকাৰ বঁটা জয় কৰা প্ৰথমজন ভাৰতীয় নাগৰিক কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি অৰুন্ধতী ৰয় অৰুন্ধতী ৰয়ে 1997 চনত বুকাৰ বঁটা লাভ কৰিছিল তেওঁৰ উপন্যাস দ্য গড অফ স্মল থিংছৰ বাবে এই সন্মান পাইছিল তাৰ পিছৰ কোৱেশ্চন দ্য পুলিটজাৰ প্ৰাইজ ইজ এৱাৰ্ডেড ফৰ আউটষ্টেণ্ডিং ৱৰ্ক ইন হুইচ ফিল্ড পুলিটজাৰ বঁটা কোনটো ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দিয়া হয় ৰাইট অপশ্যন ইজ অপশ্যন চি জাৰ্নেলিজম এণ্ড লিটাৰেচাৰ সংবাদ সেৱা আৰু সাহিত্যৰ বাবে এই বঁটাটো দিয়া হয় ঠিক আছে তাৰ পিছৰ কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট ফৰেইনাৰ টু বি অনাৰ্ড উইথ দ্য ভাৰত ৰত্ন ভাৰত ৰত্নৰে সন্মানিত প্ৰথমজন বিদেশী ব্যক্তি কোন আছিল কাৰেক্ট অপশ্যন ইজ অপশ্যন বি খান আব্দুল গফৰ খান খান আব্দুল গফৰ খানক 1987 চনত ভাৰত ৰত্ন দিয়া হৈছিল তেওঁক সীমান্ত গান্ধী বুলিও জনা যায় ঠিক আছে নেক্সট কোৱেশ্চন দ্য কালিংগা প্ৰাইজ ইজ গিভেন বাই ইউনেস্কো ফৰ কন্ট্ৰিবিউশনছ ইন হুইচ ফিল্ড ইউনেস্কোই আগবঢ়োৱা কলিংগ বঁটা কোনটো ক্ষেত্ৰৰ সৈতে জড়িত ৰাইট অপশ্যন ইজ অপশ্যন বি সায়েন্স অৰ্থাৎ বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে ইউনেস্কোই এই বঁটা প্ৰদান কৰে বিজু পাটনায়কে কলিংগ ফাউণ্ডেশ্যন ট্ৰাষ্টৰ জৰিয়তে ইয়াৰ আৰম্ভণি কৰিছিল তাৰ পিছৰ কোৱেশ্চন হুইচ এৱাৰ্ড ইজ নন এজ দ্য অল্টাৰনেটিভ নোবেল প্ৰাইজ কোনটো বঁটাক বিকল্প নোবেল বঁটা বুলি জনা যায় কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ ৰাইট লাইভলিহুড এৱাৰ্ড তাৰ পিছৰ কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ গ্ৰেমি এৱাৰ্ড গ্ৰেমি বঁটা জয় কৰা প্ৰথমজন ভাৰতীয় কোন আছিল ৰাইট অপশ্যন ইজ অপশ্যন চি পণ্ডিত ৰবি শংকৰ আছিল গ্ৰেমি লাভ কৰা প্ৰথমজন ভাৰতীয় তেওঁ মুঠ 5 বাৰ গ্ৰেমি বঁটা লাভ কৰিছে নেক্সট কোৱেশ্চন দ্য সৰস্বতী সন্মান ইজ এন এনুৱেল এৱাৰ্ড ফৰ আউটষ্টেণ্ডিং প্ৰজ অৰ পোয়েট্ৰি ইন এনি অফ দ্য লেংগুৱেজেছ অফ সৰস্বতী সন্মান ভাৰতৰ কোনবোৰ ভাষাৰ সাহিত্যিকক দিয়া হয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি আছে লেংগুৱেজেছ ইন 8 শিডিউল অষ্টম অনুসূচীৰ ভাষাসমূহ সংবিধানৰ অষ্টম অনুসূচীত থকা 22টা ভাষাৰ ভিতৰত শ্ৰেষ্ঠ সাহিত্য কৰ্মৰ বাবে এই বঁটা দিয়া হয় ই কে বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰদান কৰা হয় নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ৰাইট অপশ্যন ইজ অপশ্যন বি যতীন্দ্ৰনাথ দুৱাৰাই 1955 চনত এই বঁটা লাভ কৰিছিল তেওঁৰ কাব্য গ্ৰন্থ বনফুলৰ বাবে এই বঁটা লাভ কৰিছিল ঠিক আছে তাৰ পিছৰ কোৱেশ্চন দ্য এবেল প্ৰাইজ ইজ গিভেন ফৰ আউটষ্টেণ্ডিং কন্ট্ৰিবিউশন ইন হুইচ ফিল্ড এবেল বঁটা কোনটো ক্ষেত্ৰৰ অৱদানৰ বাবে দিয়া হয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি মেথমেটিক্স অৰ্থাৎ গণিত এবেল বঁটাক গণিতৰ নোবেল বুলি কোৱা হয় ই নৰৱে চৰকাৰে প্ৰতি বছৰে এজন বা ততোধিক গণিতজ্ঞক প্ৰদান কৰে ঠিক আছে নেক্সট এণ্ড লাষ্ট কুৱেশ্যন ইউ কেন সি হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দ্য ৰমন মেগছেছে এৱাৰ্ড ৰমন মেগছেছে বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল অপশ্যন এ আছে বিনোৱা ভাৱে বি আছে কিৰণ বেদী চি আছে অৰবিন্দ কেজৰিৱাল এণ্ড ডি আছে বাবা এমটে ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে জাষ্ট কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে কুৱেশ্যনটো টাফ হয় কিন্তু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব লাগিবই ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্ণিং